বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'কেইটা চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ জনাই পুনৰ আজি এটা নতুন ৰেচিপি মই আৰম্ভ কৰিছোঁ। আজি ৰেচিপিটো হৈছে কঁঠালৰ গুটি মাছ দি এখন মই আঞ্জা বনাব ওলাইছোঁ। একেবাৰে থলুৱা খাদ্য কঁঠাল গুটিৰে মই এই খাদ্যটো বনাবলৈ আৰম্ভ কৰিছোঁ। আহকচোন চাওঁ। এয়া কঁঠাল গুটি কেইটামান মই কঁঠাল গুটিৰ দুইটা বাকলি গুচাই অলপ কুকাৰত দি সিজাই ল'লোঁ। লৈ এয়া অকণমান গিলাচৰ তলটো দি অকণমান মোহাৰি লৈছোঁ। এতিয়া মই দুটা বিলাহী আৰু এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈ মিক্সিত গুড়া কৰি ল'ম। ইয়াৰ পিছত মই পেষ্টখিনি ব্যৱহাৰ কৰিম। এয়া মই মাছ ভজা কেৰাহীটোতে অলপমান পাঁচফোৰণ দি ল'লোঁ, যিহেতু মই টেঙা বনাম। অকণমান ৰংটো ধৰাৰ পিছত মই পিঁয়াজ অকণ দি দিলোঁ। ফ্ৰাই হৈ গৈছে। এতিয়া মই তাতে প্ৰেছ কৰি লোৱা বিলাহীখিনি দিম। ইয়াতে অকণমান হালধি গুড়া দিম। এই বিলাহীখিনি প্ৰায় ফ্ৰাই হৈ গৈছে। এতিয়া মই মোহাৰি লোৱা কঁঠাল গুটিৰ গুড়াখিনি দি দিম। কঁঠাল গুটিৰ গুড়াখিনি দি দিছোঁ। এতিয়া সোৱাদ অনুসৰি অলপ নিমখ দিলোঁ। অলপ ভাজি ল'ম। লৈ অকণমান গৰম পানী দিম। যিহেতু বেছি পানী দিব নালাগে, যিহেতু আমি ইয়াতো অকণমান গ্ৰেভি কৰি ৰাখিম। এতিয়া মই ইয়াতে অকণমান আদা নহৰু প্ৰেছ কৰি লৈছিলোঁ, এইকণ দি দিম। এতিয়া গোন্ধটো অকণমান ভাল লাগে। এতিয়া ইয়াতে অকণমান মই পানী দি দিম। গৰম পানী লৈছোঁ, অকণমান দি দিছোঁ। অকণমান উতল আহিবলৈ দিম। তাৰপিছতে মই মাছখিনি দিম। অকণমান ঢাকনা মাৰি দিলোঁ। উতল অহাৰ পিছত মই মাছখিনি দিম। ইয়াত তৰকাৰীখিনি উতলিছে। এতিয়া মই আগতেই ফ্ৰাই কৰি থোৱা মাছকেইকণ দি দিম। আমাৰ মানুহ 4জন, গতিকে 4 পিচেই দিছোঁ। অকণমান লৰাই দিওঁ। এইখিনি অলপ উতলিবলৈ দি তাৰপিছত আকৌ মই দেখাম পিছত। ঢাকনাখনো দঙাই দিছোঁ। প্ৰায় হৈ গৈছে। এতিয়া মই অকণমান গোল নেমু চেপি দিম, যিহেতু টেঙা বনাইছোঁ।
এয়া অকণমান নেমু চেপি দিছোঁ। প্ৰায় হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান নৰসিংহৰ পাত ছটিয়াই দিম চেণ্টৰ কাৰণে। আজি আমাৰ এই ৰেচিপিটো প্ৰায় শেষ হৈছে। বন্ধু বান্ধৱীসকল চাবচোন, চাই এনেকৈ আগতে যদি বনোৱা নাই বনাই খাবলৈ যত্ন কৰিব, ভাল লাগে। আপোনালোকে খাই পেলাই কেনে পালে মোক জনাব, তেতিয়া মোৰো ভাল লাগিব। গতিকে আজি ৰেচিপিটো ইমানেই। এই ৰেচিপিটো আছিলে কঁঠাল গুটি, কুঁহি মাছ আৰু টেঙা জোল। নমস্কাৰ।